নমস্কাৰ বন্ধুসকল, আপোনাৰ বাৰু গাৰ্লফ্ৰেণ্ড আছেনে? যদি নাই তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ আৰু লগতে এটা বেয়া খবৰো আছে বাৰু। তো মই ক'ব বিচাৰিছোঁ যে যদি আপোনাৰ গাৰ্লফ্ৰেণ্ড নাই তেনেহ'লে এতিয়া আপুনি ৰেণ্টত মানে ভাড়াত গাৰ্লফ্ৰেণ্ড আনিব পাৰিব। হয়, এতিয়াৰ দিনত এনেকুৱা ঠাইও আছে। আৰে এড্ৰেছটোতো লৈ যাওক। কৈ আছো চব কম। কিন্তু আগে গাৰ্লফ্ৰেণ্ড ভাড়াত অনাৰ ৰুল কেইটাটো শুনি লওক। প্ৰথম কথাটো হ'ল যে 1 ঘণ্টাৰ কাৰণে আপুনি 5,000 টকা দিব লাগিব আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ডজনীৰ বয়স হ'ব 20ৰ পৰা 25 বছৰৰ ভিতৰত, কাৰণ সেইজনী এজনী ষ্টুডেণ্ট হ'ব। হয়, সেই ঠাইৰ ষ্টুডেণ্টবোৰে এইবোৰ জব কৰে। আৰু ইয়াৰ পিছৰ ৰুলটো হ'ল যে আপুনি অকল গাৰ্লফ্ৰেণ্ডজনীৰ হাতত টাচ কৰিব পাৰিব আৰু কথা পাতিব পাৰিব। বাছ, ইয়াৰ বাহিৰে আৰু বেলেগ একো এক্সপেক্ট নকৰিব। পিছে কিবা ক'ব পাহৰিছোঁ নেকি মই? হয়তো এড্ৰেছটো হ'ল জাপান। হয়, এইখিনি ছাৰ্ভিচ ল'বলৈ আপুনি জাপান যাব লাগিব। তো ভিডিঅ'টো চোৱাৰ পিছত কিবা গালি পাৰিবলগীয়া থাকিলে কমেণ্টত গালি পাৰি দিব। মই যাওঁ এতিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুড বাই।